নমস্কাৰ বন্ধুসকল, জ্ঞান বিজ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ইউটিউবৰ মালিক কোন, ইউটিউবৰ কোন দেশৰ কোম্পানী, ইউটিউবটো কিমান চনৰ পৰা আৰম্ভ হৈছিল, সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে এই ইণ্টাৰনেটৰ যুগত কোনো এজন ব্যক্তি নাই যি ইউটিউব নোচোৱাকৈ বা নচলোৱাকৈ থাকে। ইউটিউব হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনালোকে যিটোকে বিচাৰে তাকে পাব। গুগলৰ পাছতে সকলোতকৈ বেছিকৈ চাৰ্চ হোৱা এপ্লিকেশ্যনটো হৈছে ইউটিউব। এই পৃথিৱীত 2.3 বিলিয়নতকৈও বেছি মানুহে আজিৰ এই পৃথিৱীত ইউটিউব এপ্লিকেশ্যনটো ইউজ কৰি আছে। আজিৰ যুগত ইউটিউবটো সকলোৰে প্ৰয়োজন হৈ গৈছে। ইউটিউবৰ পৰা আপুনি যিকোনো ধৰণৰ খাদ্য বস্তুৱেই হওক বা অন্য কিবা বস্তুৱেই হওক সকলোবোৰ বনাবলৈ শিকিব পাৰে। আনকি যদি বোলে নাচ গান শিকিব মন গৈছে বা বাঁহী বজাবলৈ শিকিব মন গৈছে বা যিকোনো ধৰণৰ বাদ্যযন্ত্ৰ যেনে গীটাৰ, কেচিও আদি নানান ধৰণৰ যদি আপুনি বাদ্যযন্ত্ৰসমূহ বজাবলৈ ইচ্ছা কৰে তেনেহ'লে আপুনি এই ইউটিউবৰ পৰাই কোনো শিক্ষক নোহোৱাকৈ আপুনি শিকিব পাৰে। আজিৰ দিনত এটা ইউটিউবাৰ্ছৰ ভেলিউ কোনো চিনেমা হিৰোতকৈ কম নহয়। ইউটিউবত লাখ লাখ এনেকুৱা ভিডিঅ' ক্ৰিয়েটৰ আছে যি নেকি মাহত লাখৰ পৰা কোটি টকালৈকে ইনকম কৰি আছে। সেয়েহে ইউটিউবটোক অনলাইন আৰ্নিং কৰাৰ এটা পথ বুলি ক'ব পাৰি। ইউটিউবটো এনেকুৱা এটা প্লেটফৰ্ম য'ত 1 টকাও খৰচ নকৰাকৈ লাখ টকালৈকে ইনকম কৰিব পাৰি। ইউটিউবটো হৈছে এটা ছ'চিয়েল মিডিয়া বা ভিডিঅ' শ্বেয়াৰিং কৰা এটা প্লেটফৰ্ম য'ত প্ৰত্যেক দিনে লাখ লাখ ভিডিঅ' শ্বেয়াৰ কৰা হয় আৰু সকলোৱে ভিডিঅ'বিলাক চায়। কিন্তু আপুনি জানেনে যে আজিৰ দিনত ইমান প্ৰচলিত ইউটিউবৰ মালিক কোন আৰু এইটো কোনখন দেশৰ কোম্পানী? যদি নাজানে ভিডিঅ'টো ভালদৰে শেষৰলৈকে চাব। আৰু যদি আপুনি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মোবাইল স্ক্ৰীনত পোনপ্ৰথমে চাবলৈ পায়। ইউটিউবৰ মালিক হৈছে গুগল। হয় বন্ধুসকল, গুগলেই হৈছে ইউটিউবৰ মালিক। কিন্তু কেনেকৈ? সবিশেষ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। গুগল মালিক হোৱাৰ আগতে ইউটিউবটোৰ মালিক 3জন আছিল। সেই 3জন আমেৰিকাৰ যুৱকৰ নাম হৈছে 1 নম্বৰ ষ্টেভ চেন, 2 নম্বৰ চেড হাৰ্লি, 3 নম্বৰ জাৱেদ। 14 ফেব্ৰুৱাৰী 2005 চনত আমেৰিকাত কেলিফৰ্ণিয়া নামৰ চহৰখনত ইউটিউবটো ইণ্টাৰনেটত স্থাপিত কৰিছিল। কিন্তু 2006 চনত গুগলে 1.65 বিলিয়ন আমেৰিকা ডলাৰৰ হিচাপত কিনি ল'লে। তাৰ পাছত ইউটিউবৰ সম্পূৰ্ণ অধিকাৰী হ'ল গুগল। মানে ইউটিউবৰ বৰ্তমান মালিক হৈ আছে গুগল। ইউটিউবৰ CEO হৈছে সুচান ৱজিকি আৰু এডভাইজাৰ হ'ল চেড হাৰ্লি। ইউটিউবৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ ছানবুৰ্ণত অৱস্থিত। ইউটিউবটো চীন দেশক এৰি বাকী সকলো দেশতে ব্যৱহাৰ কৰে, কাৰণ চীন দেশত গুগল আৰু ইয়াৰ লগত জড়িত সকলো ধৰণৰ প্ৰডাক্টছ বেন কৰি থৈছে। ভাৰতত ইউটিউবটো 2008 চনৰ 7 মে তাৰিখে লাঞ্চ কৰিছিল। 2020 চনত ইউটিউবৰ মূল্য আছিল $19.8 বিলিয়ন। ইউটিউবত ভিডিঅ' চোৱাৰ উপৰিও পইচা ইনকম কৰাৰো বহুত এটা ভাল পথ। আজিৰ দিনত কোটি কোটি মানুহে ইয়াৰ পৰা প্ৰত্যেক মাহে লাখ টকা উপাৰ্জন কৰিছে। কিন্তু ইউটিউবৰ পৰা উপাৰ্জন কৰাটো ইমানো সহজ নহয়। বহুত কষ্ট বা মেহনত কৰিলেহে ইয়াৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু নিজৰ চেনেলটো ছাকচেছফুল বনাব লাগিব আৰু ইউটিউবৰ সকলো নিয়ম মানি চলিব লাগিব। এতিয়া আহোঁ পৃথিৱীৰ ভিতৰত প্ৰথমজন ইউটিউবাৰ বিষয়ে। কোনে প্ৰথমে ইউটিউবত ভিডিঅ' আপলোড কৰিছিল? পৃথিৱীৰ ভিতৰতে প্ৰথমজন ইউটিউবাৰজন হ'ল নিজে ইউটিউবৰ ফাউণ্ডাৰ জাৱেদ কৰিম। তেওঁৱে সকলোতকৈ প্ৰথমে ইউটিউবত ভিডিঅ' আপলোড কৰিছিল, যিটো ভিডিঅ' মাত্ৰ 19 ছেকেণ্ডৰ ভিডিঅ' আছিল। সেই ভিডিঅ'টোৰ টাইটেল আছিল মি এট দি জু, য'ত জাৱেদ কৰিম নামৰ ইউটিউবাৰজন এটা হাতীৰ জাকৰ সন্মুখত থিয় হৈ থকা দেখিবলৈ পোৱা হয়। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পালে যে ইউটিউবৰ মালিক কোন আৰু ইউটিউবৰ মুখ্য কাৰ্যালয় ক'ত আছে, কিমান চনত ইউটিউব স্থাপিত কৰিছিল আৰু পৃথিৱীৰ ভিতৰত প্ৰথমজন ইউটিউবাৰ কোন আৰু কেনেধৰণৰ ভিডিঅ' আপলোড কৰিছিল, অৰ্থাৎ ইউটিউবৰ ফুল হিষ্ট্ৰী আপোনালোকে এই ভিডিঅ'টোত জানিলে। বন্ধুসকল, ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু সমূহ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।